হাই ফেমিলি, ৱেলকাম টু মাই নাইডু ভেজ এণ্ড নন ভেজ থালিলৈ স্বাগতম জনাইছোঁ। আজি বন্ধুসকল আছে নন ভেজ থালি। নন ভেজ থালিত কি আছে বন্ধুসকল জনাই দিব বিচাৰিছোঁ। এই চব প্লেইন ভাত, নেমু আৰু আপোনাৰ এইটো আছে দালি, দেখিছে বন্ধুসকল। আপোনাৰ ভোট জলকীয়া নেমু দি মিক্স কৰি বনোৱা হৈছে। এইটো আপোনাৰ আজি কাৱৈ মাছৰ আপোনাৰ শুকানকৈ বনোৱা হৈছে, দেখিছে লোকেল কাৱৈ মাছ। তো ঠিক আছে বন্ধুসকল, আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু চাই যদি ভাল লাগিছে বন্ধুসকল, ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু চেনেল নতুন যদি হয় ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব লগতে বেল আইকন দবাই দিব। ঠিক আছে বন্ধুসকল, তো ঠিক আছে ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই পেলাই আনন্দ উপভোগ কৰক, আৰু তেনেকৈ নতুন ভিডিঅ' পাই থাকিব। তো বন্ধুসকল ঠিক আছে, কামটো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাই থাকক। দাইল লৈছোঁ বন্ধুসকল। নেমু, তাৰপিছত বন্ধুসকল কাৱৈ মাছ, বন্ধুসকল মজা আছে বন্ধুসকল, জ্বলা ধুনীয়া হৈছে। ভোট জলকীয়া, বন্ধুসকল মই মাছ লাগিব নি? মাছৰ বিলাহী জুলটো লৈ খাইছোঁ বন্ধুসকল। ধুনীয়া হৈছে বন্ধুসকল, মছলা একদম ধুনীয়া হৈছে, ঘৰুৱা মছলা, খাই মজা লাগিছে। আপোনালোকে দিয়ক কাৱৈ মাছ আনক, ঘৰৰ পটাৰে পিচি বনাই পেলাই ঘৰৰ সকলোৱে খাওক। কাৱৈ মাছৰ শুকান ভাজি আৰু ভোট জলকীয়া নেমু চেপি বনাই লোৱা। লোকেল কাৱৈ মাছৰ ভাজি বন্ধুসকল, এই যক মজা হৈছে বন্ধুসকল। আজি বন্ধুসকল কাৱৈ মাছৰ ভাজিৰ লগত
মজা লাগিছে বন্ধুসকল খাই। আপোনালোকৰ যোৱা ঘৰৰ বজাৰৰ পৰা কাৱৈ মাছ আনি ঘৰত বনাই খাওক। ভোট জলকীয়া সৈতে আৰু দাইল মিক্স কৰি মজা লাগিছে। মজা লাগিছে বন্ধুসকল। ফটাফট যোৱা বন্ধুসকল, মোৰ চেনেলত যদি নতুন হয় ফটাফট ছাবস্ক্ৰাইব কৰক। তেনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব আৰু বেলেগ অন্য পাই থাকিব বন্ধুসকল। মাথাই বন্ধুসকল কাৱৈ মাছৰ মাছটো ভাল হৈছে খাই হয়নে? ভাল আছে। মজা আছে বন্ধুসকল। কাৱৈ মাছ নেমু লগাই খাওঁ। মাছৰ শুকান ভাজি যি জোল আছিলে তাত নেমু লগাই খাওঁ। নবলাই খায়। ফিনিছ বন্ধুসকল, এজক ভাত ফিনিছ, কাৱৈ মাছৰ ভাজি ফিনিছ, ভোট জলকীয়া ফিনিছ, দাইল ফিনিছ। চালে বন্ধুসকল, আজি ননভেজ থালি আছিলে। ননভেজ থালিত আছিলে আপোনাৰ কাৱৈ মাছৰ ভাজি, শুকান ভাজি মছলাৰ সৈতে বনাইছিলে বিলাহী দি, আৰু শুকান ভাত, দালি আৰু ভোট জলকীয়াৰ চাটনি। গতিকে যে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বন্ধুসকল, যদি ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি বেছিকৈ ভাল হৈছে বন্ধুসকল, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিলে বেলন দবাই দিব। আৰু মোৰ চেনেল যদি নতুন সোনকালে যাওক, ছাবস্ক্ৰাইব কৰক বন্ধুসকল, তেনেকৈ নতুন ভিডিঅ' পাই থাকিব খাদ্যৰ বিষয়ে। গতিকে যে বন্ধুসকল, আজিলৈ আহিছোঁ। হাতত মিলিলে আকৌ আহিম। তেতিয়াহ'লে ভালদৰে থাকক, সুস্থ থাকক। ধন্যবাদ বন্ধুসকল।